লোকে ঠিকেই কয়, লাঞ্ছিত নাৰী মই। ঘূৰি ফুৰো পেটৰ তাৰণাত, চহৰৰ গলিয়ে গলিয়ে। ঘূৰি ফুৰো বোকাটোৰ সন্তানৰ পেটৰ কথা ভাবি। হোটেল ৰেষ্টুৰেণ্টৰ কাষেদি বহুত হেঁপাহেৰে চাই পাৰ হৈ যাওঁ। কিজানিবা বিলাসিতা লোকে ভোগ কৰি পেলাই দিয়া অৰ্থ খাদ্যবোৰ পাওঁ। কেতিয়াবা ভূক্ষেপ কৰিবলৈ পাহৰি যাওঁ। কেঁচুৱাক চম্ভালিব লওঁতে উদং হৈ থকা পেটৰ কথা। কিন্তু কাৰোবাৰ তিৰস্কাৰৰ হাঁহিত বুকুত অজস্ৰ বেদনাবোৰে সাৱৰি ধৰে। নিৰুপায় নিশ্চুপ হৈ মাথো সাঁতৰি যাওঁ। নিৰাশ হ'ব নোৱাৰো, আকৌ আৰম্ভ কৰোঁ যাত্ৰা। চহকীবান লোকৰ ঘৰত মালিকনীৰ আদেশতে কৰি যাওঁ কঠোৰ শ্ৰমবোৰ। মাথো হেমুঠি অন্ন খাই জীৱনটো নিবাৰণৰ বাবে। কৰ্মৰ ব্যস্ততাৰ মাজেদি কেতিয়াবা পাহৰি যাওঁ ফটা ব্লাউজেৰে ওলাই থকা শৰীৰৰ কথা। মাথো মালিকৰ দুষ্ট চাৱনিত কাপোৰৰ আঁচল দীঘল কৰোঁ নিজৰ সতীত্ব ৰাখিবৰ বাবে। কেতিয়াবা টেটু ফালি চিঞৰি ক'বৰ মন যায়, হয় মই লাঞ্ছিত নাৰী। ঘূৰি ফুৰো পেটৰ ক্ষুধা নিবাৰণৰ বাবে। হয় মই দুৰ্ভগীয়া পত্নী। গলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ চিৰৰোগী স্বামীক আৰোগ্য কৰিবৰ বাবে। হয় মই নীলাজী মাতৃ। ঘূৰি ফুৰিছোঁ বোকাটোৰ সন্তানৰ ভোক নিবাৰণৰ বাবে। লোকে ঠিকেই কয়, লাঞ্ছিত নাৰী মই।